ল'ৰাটোৱে কিহৰ বাবে মাৰি খালে একেলগে চাওঁ বলক। ধন্যবাদ। শান্তি দে অলপ ভালকে যাব লাগিব কথা আছে নাই দে তাকে তুই হাজিব ল'লে নাই দিব না বাপে বাপে গেলাই হাজা সেইটোৱে মামা এইটো চাওচোন আছি না আছে খালি হৈছি না একদম পুরা কি জি আরাম পাইছো বাস ভাই নামরে তু আর বাস এ না ইগলাম হনো এ বাস ভাই ইনকে যাই তাতে বহি দিছো কি কবি আর কি আরাম বাসটো নলে বাসটোৱে মে মামা হাজার সমান সুখ নাই মই এ কও সমান কষ্ট করো নাই পাদুর বাস মানুহ মারি ফেলবা পারে ও এটা পাদারও কিছুমান নিয়ম আছে না কি আগে অ মা বাহিহুৰত পাত আছে সেইটোক বাহি বুলি পাত বুলি কয় বাহি পাত অৰ্থাৎ বাহিহুৰত যোনটো পাতে কোনটো বাহি পাত আৰু হাৰমনিয়ামৰ সুৰতো আছে সেইটো হাৰমনিয়াম পাত বুলি কয় না কি বাগি হা কিবা বোলে ট্ৰেইন পাত আছে বোলে ঠিক মনত কৈছে ট্ৰেইনৰ হৰেন যি বাজে ট্ৰেইনৰ হৰেন সুৰত পাত আছে সেইটো ট্ৰেইন পাত বুলি কয় সেইটো ট্ৰেইন পাত আৰু পাত আছে পাত বহুত আছে না কি বাগি আৰু কি আছিল নো আৰু কিবা গাছৰ পাতো আছে গাছৰ কি যেতিয়া বতাই বাহক লাগি কেনে যোনটো চান হলে সেই চানটোৰ সুৰতো এটা পাত আছে সেইটো কি পাত বুলি কয় জানা না সেইটো প্ৰকৃতি দান কৰা পাত মা হয় না কি বাগি সেইটো প্ৰকৃতি দান কৰা পাত অৰ্থাৎ এইটো বাহ পাত বুলি আমি জানো চবৰে ইয়াৰ কাষতো বৈছা ই মস্ত পাদে গাৰ মাজতো সেইদিনাখনে পাতি থৈছি মানুহ দাউৰি কি মা সৰু চুলটো কৈ দিওঁ পাদা বুলি আমি লগ বন্ধু বুলি মাত দিছো তই যদি এই পাত যদি বাছৰ পাত যদি তই নলবাৰীৰ ৰাসত ভিৰত যায় মাৰা তোক দুটাতে ধুলাই কৰিব তাত কথাটো নহয় আৰু মৰুৱাৰ উৎসৱ খোলাৰ মাজত যায় যদি পাত দে এক ৰাখিব মাৰিব তাতে যদি আৰু আপিৰ মাজত পাবে মাৰিব আৰু কি জানানা আপি যেতিয়া লগ ধৰিব যাব তাৰে মাজত যদি পাদে তাৰ কাষত যদি পাদে বাছ পাই কিনে আপি থাকিব এই নাখে গুচি যাব হা বাদা ইনো চিনো খাই লবি ঘৰত যাই কিনে খাওতো মাজে মাজে খাও তো খালিও কাম দিয়া নাই তো খাই কাম দিয়া নাই আৰু ইনো গেষ্ট্ৰিকৰ টেবলেট খাবা দিছো হা ফাৰ্মাচিত যাবি শইকীয়া ফাৰ্মাচিত যাবি শইকীয়া ফাৰ্মাচিৰ পৰা আনিবি খাবি এইগিলা বাসহ্য কৰিব নোৱাৰো আমি লগৰ মাজত থাকিব বাদ দিম নহ'লে আমি আৰু মামা সৰু চুলটো বেয়া কোৱা নাই সি মিছা কোৱা নাই সি গম পাইছি গম পাই গৈছি তই বাচ্চা মই পাতা নাই নহয় ই হাগিছি ই পাতা নাই বধাই তই বাচ্চা নেকি মই পাতা নাই কিবা ভোকৰা বস্তু পাওঁ মই আগৰ বস্তুৱে বেচো বান্ধৱীসকল আমাৰ ভিডিঅ'বোৰ যদি চাই ভাল লাগে এনেদৰে আমি ভিডিঅ' কৰি যাম আগলৈ ফানি ভিডিঅ' আপোনালোকে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব সাবস্ক্ৰাইব কৰিব আৰু লগতে ঘণ্টিটো দবাই দিব লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব এণ্ড শ্বেয়াৰ কৰিব